গাইজ বিশ্বকৰ্মা পূজাৰ কাৰণে আমি একো আৰম্ভ কৰা নাই বা বস্তু একো লৈ অহা নাই। আজি আমি বাইকখনকো ধোৱা নাই, জাষ্ট বাইকখন ধুই কেনে আৰু চাইকেলখন ধুই কেনে আমি ধূপ চাতি জ্বলাম। চৰি, চাতি নজ্বলাওঁ, অকল ধূপ জ্বলাম। আপোনালোকক দেখুৱাম। কিবা আৰ্থিক প্ৰব্লেমৰ কাৰণে মই পূজা কৰা নাই। আৰ্থিক মানে আমাৰ কিবা ভেটুৰে চোৱা আছে, সেইটো কাৰণে আমি পূজা কৰা নাই গাইজ। দেখিবলৈ পাইছে বেলেগৰ প্ৰসাদ খাই আহিছোঁ, এতিয়া মোৰ গাড়ীটোৰ পূজা কৰিম। দেখিবলৈ পাইছে ইয়া গাছ প্ৰসাদ চৰহাদ পূজা নাই, মানে আমাৰ ভিতৰীয়া কিবা অলপ প্ৰব্লেম চলি আছে, সেইটো কাৰণে। দেখিবলৈ পাইছে মোৰ বাইকখন। বিশ্বকৰ্মা বাবা কি জয়। তুমিয়ে ভালে ভালে ৰাখিবা আৰু যিমান দিন অহা যোৱা কৰোঁ তোমাৰ ওপৰতেই কৰোঁ, সেইটো কাৰণে কৈছোঁ তুমিয়ে ভালে ভালে ৰাখিবা। জয়। গাইজ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট লগতে থকা বেল আইকনটো দবাই দিব। আজিলৈ গুড বাই।